হেল্ল' এভৰিৱান, আহকচোন মোৰ ভিডিঅ'ৰ মাজেৰে আপোনালোকে উপভোগ কৰক বশিষ্ঠ মন্দিৰৰ নান্দনিক শোভা। এয়া শিৱলিংগ। বশিষ্ঠৰ মাজেৰে বৈ থকা নিজৰাটিৰ বুকুতে কোনোবাই বহাই থৈ গৈছে শিৱলিংগ ভাগ। আৰু কেতিয়াবা যদি ইয়াৰ পানীৰ ধাৰ ওপৰলৈ উঠি আহে তেতিয়া এই লিংগটিক একেবাৰে ধুৱাই লৈ যায়। কাষতে পুথি এভাগো দি থৈছে, যিহেতু ইয়াতে বহুত বান্দৰে পুথিখন একেবাৰে ফালিছে পেলাইছে। তাৰ পাছতেই তাৰ কাষতে অকণমান নিলগত মই আৰু মোৰ বান্ধৱীজনী কিছু দেৰি বহোঁ আৰু ইমান ধুনীয়া পৰিৱেশটিৰ আনন্দ লওঁ। আৰু আপোনালোককো ইমান ধুনীয়া দৃশ্যটি দেখুৱাবলৈ যত্ন কৰাৰ বাবে দেখিছেনে, বান্দৰ এটা জঁপিয়াই দেখিছেনে নাই, একেবাৰে ওপৰ পালেগৈ। বশিষ্ঠ মন্দিৰৰ বান্দৰকেইটাই কিন্তু একো অপকাৰ নকৰে, সিহঁতে ধুনীয়াকৈ নিজৰ ভাগে ভাগে থাকে। আজিলৈকে মই ইমান দিন গৈছোঁ, কোনো এটা বান্দৰেও কিন্তু একোৱেই অপকাৰ কৰা মই দেখিবলৈ পোৱা নাই। মোৰ বান্ধৱী আৰু মই গৈ গণেশ মন্দিৰটি পালোঁগৈ। গণেশ মন্দিৰটোৰ সন্মুখেৰে নিজৰাটি কুলুকুলুকৈ বৈ গৈছে। বহুতো লোকে আকৌ মন্দিৰটোৰ সিপাৰে যে এই গণেশ মন্দিৰটি আছে গমেই নাপায়। গণেশ মন্দিৰটোৰ একেবাৰে সন্মুখত আকৌ পঞ্চকন্যা মন্দিৰ এটিও আছে। গতিকে যোন লোক ইয়ালৈকে অহা নাই এপাক আহিব আৰু এই ধুনীয়া শোভা উপভোগ কৰিব। আৰু গণেশ মন্দিৰটোৰ সন্মুখত থকা ধুনীয়াকৈ চিৰিৰে গাঁঠি দিয়া ঠাইখিনিত গৈ বহি কিনে ফটো উঠিব পাৰিব। তাত সচৰাচৰ পানীখিনি কমকৈ থাকে, গতিকে নামিবলৈ ভাল হয়। কিন্তু ঠাইখনি বহুত নিৰ্জন, গতিকে লগে ভাগে অহাটো বহুতেই জৰুৰী। মই গণেশ মন্দিৰটিৰ চাৰিওফালে এপাক ঘূৰি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। মোৰ লগত আপোনালোকেও উপভোগ কৰক এই মন্দিৰটিৰ ধুনীয়া শোভা। ইমান ধুনীয়াকৈ বনাইছে হাতীৰ মূৰ্তিটি, হাতী অৰ্থাৎ গণেশ বাবা। আৰু আপোনালোক হয়তো বহুতেই বশিষ্ঠ মন্দিৰলৈ আহে আৰু তাতে সন্মুখ ভাগতে সেৱা সহকাৰী উভতি গুচি যায় নিজৰাত খেলা ধূলা কৰি বা পানীৰ লগত খেলি পূজা পাতল কৰি। কিন্তু ৰাস্তাটোৰ ইপাৰেও যে এই দুটা মন্দিৰ আছে, গণেশ মন্দিৰ, পঞ্চকন্যা মন্দিৰ, আপোনালোকে হয়তো গমেই নাপায়। গতিকে মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ। আৰু এয়া চাওকচোন, মই যে কৈছিলোঁ চিৰি আছে, এই চিৰিৰে নামি গৈ আপোনালোকে এইখিনি ঠাইত ফটো উঠিব পাৰে। মেঘালয়ৰ পৰা বৈ আহিছে এই নিজৰাটি। খালি এই ঠাইখিনি বৰ নিৰ্জন, গতিকে লগে ভাগে অহাটো অতিকৈ জৰুৰী হয়। তাৰপাছত আমি জিতেনহঁতৰ ঘৰলৈ গ'লোগৈ, কিয়নো জিতেনৰ মাকে আজি আমাক ভাত খাবলৈ নিমন্ত্ৰণ কৰিছিলে। আৰু তেওঁ ভাতৰ লগত কিনো যোগাৰ কৰিছে ব'লকচোন এবাৰ দেখুৱাই দিওঁ। মাংস, পাপৰ আৰু লগত আছে ভজা মাছ। আৰু এয়া হৈছে আমাৰ জিতেনৰ মা, আৰু তেওঁ খুব মৰমীয়াল মানুহগৰাকী। জিতেনৰ মায়ে নিজেও বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, আপোনালোকে চাব পাৰে। আৰু অৱশেষত জিতেনৰ দেউতাই আমাৰ কাৰণে মিঠা পানো লৈ আহিলে। ধন্যবাদ।